কি হ'ল? শেষত গৈ তই খেদাহে খালিগে নেকি শহুৰ ঘৰৰ পৰা? মই কাকো সোধাই নেৰো সিহঁতক। সিহঁতি মোক মোৰ লগত এনেকুৱা কৰিছে। সিহঁতি ৰাহুলক চিনি পোৱা নাই। শুন, এইবাৰ আমি যি কৰিম শেষবাৰলৈ কৰিম। ইয়াৰ পাছত যাতে আৰু চববিলাক আমাৰ মুঠিত আহে, গম পাইছ নহয়? মানে কি কৰা কথা কৈছ তই? গোটেই পৰিয়ালটোকে উৰুৱাই দিম। কি? পাগল হোৱা নাইতো তই ৰাহুল? কি কৈছ এইবোৰ? গোটেই পৰিয়ালটোকে উৰুৱাই দিম মানে? মানে গোটেই পৰিয়ালটো। চা, মই এটা কথাটো জানিলোঁ, এনেকৈ চলেৰে বলেৰে মই একো কৰিব নোৱাৰোঁ। গতিকে সেইটোৱে এটা উপায় আছেগৈ। সকলো যিমান যি আছে বুঢ়া ভাগত চব মোৰ ওচৰলৈ অনাৰ। চা, যদি কেনেবাকৈ প্ৰিয়াৰ মাক দেউতাক ভায়েক বায়েক ভনীয়েকজনীক বাৰু এৰি দিছোঁ, সেই গোটেইকেইটা যদি নাইকিয়া হৈ যায়, তেতিয়া ইমান বিশাল সা সম্পত্তি ধন টকা পইচাৰ মালিকটো একমাত্ৰ প্ৰিয়াই হ'ব। আৰু যিবিলাক প্ৰিয়া হ'ব সেইবিলাকতো মোৰেই। গতিকে মই এইবাৰ পুতুকণ ফুচুকি শহুৰ বুঢ়া শহুৰ বুঢ়ী সেই চাৰিওটাকে একেলগে শেষ কৰিম। তাৰপিছত আৰু এই মোৰ এই ৰাস্তাত কোনেও বাধা দিব নোৱাৰে, কোনেও নোৱাৰে। কিন্তু তই কৰিবি কেনেকে এনেকে গোটেই চাৰিজনকে? মোৰ ওচৰত বুদ্ধি আছে, তই সেইবোৰ চিন্তা নকৰিবি। মাত্ৰ আমি আজিৰ ভিতৰতে এনেকুৱা কিবা এটা কৰিব লাগিব। এইটোচোন হাতী, এইটো পুতুকণ থকা হাতীটো নেকি? অ' ন', মানে মৰমীয়ে চববিলাক কথা শুনি আছিলে। অঁ, সেইজনী সিহঁতৰ ঘৰৰ হাতীয়ে। সেইজনী বহুত জ্ঞানী হাতী বুলি কয়। নাই, এই কেনেবাকৈ যদি নাই সেই হাতীকেইজনীকো লগতে ঠিকনা লগাব লাগিব। কি কৈছ এইবোৰ তই? হাতীকেইজনী কি কৰিবি? চা, পুতুকণহঁতৰ ঘৰৰ পুতুকণহঁতৰ মানুহকেইটা যেনেকুৱা, সিহঁতৰ ঘৰৰ প্ৰতিটো জীৱ জন্তুৱে তেনেকুৱা। কিন্তু বাকীবিলাকতকৈ এই মৰমী আৰু গণেশ, সিহঁত দুটা বেছি ছাৰ আছে। ইহঁতৰ পৰা একো লুকুৱাব নোৱাৰি। কিবা যদি বিপদ আহে সিহঁতৰ ঘৰলৈ, ইহঁতি আগতে একদম সেই বিপদৰ লগত মুখামুখি হয়, গম পাইছতো? আৰু এতিয়াতো মৰমীয়ে শুনি গ'ল চববিলাক কথা। যদি আমি মৰমীতকৈ আগত সিহঁতক মাৰোঁ, তেতিয়া আমালৈ বিপদ আহিব পাৰে। গতিকে আগতে মৰমীক মাৰিব লাগিব। কি ৰাহুল, তই পাগল হোৱা নাইতো? তই জাননে হাতী গাত কিমান বল আছে, কিমান শক্তিশালী হয়? তই পাগল হৈছে নেকি? এইবোৰ কথা ক'বলৈও ভয় লগা। তই চিন্তা নকৰিবি, চব হৈ যাব। এই মৰমীক ঘৰলৈ যাবলৈ দিব নোৱাৰি। মই এতিয়া কিবা এটা কৰি আছোঁ। তই মাত্ৰ মই যি কওঁ চববিলাক বস্তু গোটাই আন সোনকালে।
ঐ হাতীটোৰ লগত দুখনমান ধুনীয়াকৈ ফটো ক্লিক কৰি পুতুকণহঁতৰ ঘৰলৈ পঠিয়া আৰু আৰু অলপ দেৰি পাছতে সিহঁতৰ মৰমী এইখন পৃথিৱীৰ পৰা গুচি যাব। ঠিক আছে, মই এতিয়াই ফটো পঠিয়াই আছোঁ। বহুত হ'ল আৰু বহুত হ'ল। এতিয়া আৰু নচলিব। এতিয়া মাত্ৰ ৰাহুলৰ চলিব, ৰাহুলৰ। সোনকালে কৰ। কেনেবাকৈ আকৌ হাতীৰ ঠাইত মোৰ ফটোখন পঠিয়াই নিদিবি। সিহঁতি যাতে গম পাব নালাগে এইবিলাক কাম মই কৰিছোঁ বুলি। বুজিছতো? বুজিছোঁ, চব বুজিছোঁ। তাকেহে ময়ো তাকে ভাবিছোঁ কোনোবা গ'লগৈ মৰমী। হাতীজনী এনেকৈ কাহানিও নোকোৱা নেমেলাকৈ নাযায়, কোনোবা এটা লগত গ'লেহে যায়। আজি এনেকৈ নোকোৱা নেমেলাকৈ ক'লৈ গ'লগৈ হাতীজনী? বৰিণ ঘৰলৈও নাই যোৱা, ক'লৈ গ'লগৈ? কিবা বিপদত পৰিছে নেকি আকৌ? ইমানকেনো কি আহিছে ফোনটোত মোৰ? মৰমী মৰমী সোনকালে ব'লা, সোনকালে ব'লা। কোনোবা দুৰ্বৃত্তই আমাৰ মৰমীক ধৰি ৰেলৰ চিৰিত বান্ধি থৈছে। সোনকালে ব'লা। এতিয়ালৈকে যে পোৱাহি নাই ইহঁতি। ঐ মুখাখন পিন্ধি ল যাতে সিহঁতি আমাক চিনি নাপায়। আৰু শুন, ট্ৰেইনখন আহিব হৈছে, গতিকে সিহঁতিতো কেতিয়াও নাপাহি। পুতুকণহঁত আজিতো মৰমী তোৰ জীৱনৰ শেষ দিন শেষ দিন। আজি তই শেষ হৈ যাবি। ৰাহুল, কেনেবাকৈ যদি আমাক কোনোবাই দেখেহি বহুত ডাঙৰ বিপদত পৰিম আমি। তেনেকুৱা একো নহয়, কাৰণ সেই সকলো মানুহ অহাৰ আগতে ট্ৰেইনে মৰমীক শেষ কৰি থৈ যাব। তই ফটোকেইখন পঠিয়ালি নহয়, নিশ্চয় আহি আছে সিহঁতি। মৰমী ঐ কোন হয় তহঁতি? কোন হয়? মৰমী কেনেদৰে ৰেলৰ চিট কেলৈ বান্ধি থৈছ? কোন হয় তহঁতি? ৰাহুল, আমি ইয়াৰ পৰা এতিয়া যোৱাটোৱে ভাল হ'ব। সিহঁতি কেতিয়াও মৰমীক খুলি নিব নোৱাৰে ইয়াৰ পৰা। কি কৰোঁ? কি কৰোঁ? ৰেল আহিছে, ৰেলৰ মাত শুনিছোঁ। কি কৰোঁ? কেনেকৈ মৰমীক বচাওঁ? বল ইয়াৰ পৰা সোনকালে, নহ'লে ধৰা পৰিলে বহুত ডাঙৰ কথা হ'ব। মৰমী মাজনী একো নহয়, তোৰ চিন্তা নকৰিবি মৰমী। হে প্ৰভু ৰক্ষা কৰা, আমাৰ হাতীজনীক ৰক্ষা কৰা। হে ভগৱান ৰক্ষা কৰা, হাতীজনীক ৰক্ষা কৰা। পুতুকণ আঁতৰি দিয়ে, ট্ৰেইনখন ওচৰ পালেহি, আঁতৰি দিয়ে। গণেশ পিছলা, গণেশ পিছলা, গণেশ। মৰমী
আজিলৈকে তোমাক একো বিচৰা নাই ঈশ্বৰ। মই আজি বিচাৰিছোঁ এই নিৰ্দোষী জীৱটোক এনেকৈ মাৰিবলৈ নিদিবা, মৰিবলৈ নিদিবা। কোনোবা দুৰ্বৃত্তই এনেকুৱা কাম কৰিছে, যি পাপীয়ে এনেকুৱা কাম কৰিছে, সেই পাপীক শাস্তি দিয়া প্ৰভু। হাতীজনী, নিৰ্দোষী হাতীজনীক এনেদৰে নামাৰিবা। হে ভগৱান, মৰমীক কিবা এটা চমৎকাৰ কৰি বচুৱাই দিয়া প্ৰভু, বচাই দিয়া। ট্ৰেইনখন একেবাৰে ওচৰ পালেহি প্ৰভু, বচাই দিয়া। এতিয়া তোমাৰ ওপৰতে ভৰসা প্ৰভু, বচাই দিয়া।